আপোনালোকৰ কেতিয়াবা এনেকুৱা হয়নে আপোনাৰ এজন জীৱনসংগী আছে তাৰপিছতো হঠাতে কাৰোবাক ভাল লাগি গ'ল বিশেষকৈ বিবাহিত পুৰুষ মহিলাৰ কথা কৈছোঁ আপোনালোকৰ ঘপকৈ মানে কাৰোবাক ভাল লাগি গ'ল ভাল লাগি যোৱাৰ পিছত তেওঁৰ লগত কথা পাতিব মন গ'ল দিনক দিনে কথা পাতোতে আৰু বেছি ভাল লাগি গ'ল তেওঁৰ ব্যক্তিত্বটো ভাল লাগিল বা তেওঁ হাঁহি বা তেওঁ ধুনীয়া মুখখন বা তেওঁৰ চেহেৰাটো বা তেওঁ কথা বতৰাবোৰ তেওঁৰ স্বভাৱ চৰিত্ৰবোৰ নানান কিছুমান বিশেষ গুণ আপোনাৰ ভাল লাগি গ'ল ভাল লাগি যাওঁতে তেওঁৰ প্ৰতি আপুনি আকৰ্ষিত হৈ গ'ল লাহে লাহে তেওঁ প্ৰেমত পৰিব ধৰিলে কিন্তু সেই ভাল লগাটো বা প্ৰেম মানে কেতিয়াও গভীৰভাৱে ল'বই নালাগে সেই মানুহজন কেতিয়াও বা মানুহজনীক কেতিয়াও নিজৰ কৰি পাব চেষ্টা কৰিব নালাগে কাৰণ তেওঁ বেলেগৰ সংগী গতিকে ভাল লগা বস্তুটো ভাল লগাতে থাকিব দিব লাগে ধৰি লওক এই মানুহজনী ভাল লাগিছে জাষ্ট ভাল লাগিছে বা এই মানুহজন কথা বতৰা ভাল লাগিছে জাষ্ট ভাল লাগিছে তেনেকুৱাতে ৰাখিব লাগে ইয়াতকৈ বেছি আগবাঢ়িব নালাগে ভাল লাগিলে বুলি যে প্ৰেম কৰিলে যে তেওঁক অধিকাৰ দেখাম সেইটো হ'বই নালাগে চাবচোন বাহিৰত ঘূৰি ফুৰা চৰাই চিৰিকটিবোৰ যেতিয়া গধূলি হয় বাঁহলৈ গুচি যায় ঠিক তেনেকৈ আপোনাৰ জীৱনতো সেই চৰাইৰ দৰে হঠাতে কিছুমান মানুহ আহি যাব আপুনি তাৰপিছত তেওঁক গুৰুত্ব দিব সময় দিব নানান কথা বতৰা পাতিব আপুনি নিজক পাহৰি নিজৰ সংসাৰখন পাহৰি নিজৰ ল'ৰা ছোৱালী কাম বন এইবিলাক পাহৰি তেওঁক সময় দিব তাৰপিছত তেওঁ আপোনাক সময় দিব সেই সময়খিনিত আপোনাকো তেনেকৈ গুৰুত্ব দিব তাৰপিছত লাহে লাহে সেই চৰাইটো যেনেকৈ বাঁহলৈ গুচি গ'ল ঠিক তেনেকৈ আপোনাৰ ওচৰৰ পৰাও তেওঁ গুচি যাবগৈ নিজৰ আগৰ জীৱনসংগীৰ ওচৰলৈ গতিকে অকণমান সুখৰ বাবে খন্তেকীয়া সুখৰ বাবে আপুনি নিজৰ জীৱনটো ধ্বংস নকৰিব আপোনাৰ সংসাৰখন থান-বান নকৰিব ভাল লগা মানুহ আহি থাকিব জীয়াই আছোঁ যিহেতু বিভিন্ন ধৰণৰ মানুহ আহি থাকিব সেই বিভিন্ন ধৰণৰ মানুহ আহিলে বুলি ভাল লাগিলে বুলি তেওঁৰ প্ৰেমত কেতিয়াও নপৰিব ভাল লগাতে থাকিব দিব লাগে প্ৰেমলৈ সলনি কৰিবই নালাগে গতিকে নিজৰ জীৱনটো নিজেই নিজৰ মতে চলিবলৈ হ'লে নিজেই কিছুমান কথা ভাবি চিন্তি আগবাঢ়িব লাগে ভাল লগা আৰু প্ৰেম দুয়োটাই বেলেগ ভাল লগাতে সীমিত ৰাখিব ভাল লগাটো প্ৰেমলৈ নি পেলাই তেওঁক নিজৰ অধিকাৰ কৰি পেলাই নিজৰ জীৱনটো ধ্বংস নকৰিব